President, Bodo Sahitya Sabha, respected Srimati Bhanumati Basumatari Baidew, Sri Horinarayan Khatlai Dangoria, SP Hiren Sri Pandit Bora, আৰু ডাইৰেক্টত উপস্থিত থকা আমন্ত্ৰিত অতিথিসকল, মোৰ ভাতৃপ্ৰতিম এপছৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত থকা সন্মানীয় ৰাইজ, মোৰ অতি মৰমৰ ভাইটি ভণ্টিহঁত, আজিৰ এই বিশেষ দিনত মই এপছৰ শ্ৰদ্ধেয় সভাপতি চামলা বসুমতাৰী ডাঙৰীয়া, যাৰ 1996 হিংসাৰ বলি হৈ মৃত্যুবৰণ কৰিছিল, তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ পৰিয়াল, বাইদেউ আৰু ছোৱালী আছে, তেওঁলোকক আকৌ মই সমবেদনা জনাইছোঁ আৰু শ্ৰদ্ধাৰ চামলা বসুমতাৰী ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ কাৰণে মই আকৌ এবাৰ প্ৰাৰ্থনা জনাইছোঁ। লগতে মই এপছৰ সভাপতি জিতেন বড়ো ডাঙৰীয়াই মোক ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'বলৈ পাই মই এই সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। বৰষুণ দি আছে, বৰ কথা শুনাৰ এইটো সময় হয় নহয় নাজানো, কিন্তু ঘৰত বহি অলপ মানে আৰাম খাই থকাৰ সময় এইটো আচলতে। চাহ পকৰা চকৰা এনেকৈ অলপ আৰাম কৰি থাকিব। এইটো বৰষুণ দি আছে, বতৰটো আজি বৰ বেয়া। যিয়েই হওক, মোৰ আগত বহুতো ল'ৰা ছোৱালী বহি আছে, সৰু সৰু ছাত্ৰ ছাত্ৰী বহি আছে, তেওঁলোকৰ কাৰণে দুটামান কথা কম। আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ DTRৰ শ্ৰদ্ধেয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, এপছৰ সভাপতি আৰু বিষয়ববীয়া সকলোৰে এটা সমূহীয়া প্ৰচেষ্টা আৰু NDAPৰ যিসকল লিডাৰ আছিল তেওঁলোকৰ সহযোগত গোটেই DTR অঞ্চলত এক শান্তিৰ বাতাবৰণ ঘূৰি আহিছে আৰু হিংসাৰ পৰিৱৰ্তে এতিয়া ইয়াত উন্নতিৰ এক বতাহ বলিছে। An atmosphere of peace and development has prevailed in the whole DTR region, and we are a part of this. And we should be very much proud that after a long 3 decades of violence and lack of development and lack of peace, we have seen a new DTR region now. এইখিনি সময়ত আমাৰ এইটোৱে হ'ব লাগে যে সকলোৱে একগোট হৈ সকলোৰে সহযোগিতাৰে আমাৰ ইয়াত বসবাস কৰা প্ৰতিজন ব্যক্তি, প্ৰতিটো জনগোষ্ঠীৰ উন্নতি হওক আৰু তেওঁলোকে দেশৰ উন্নতিত বৰ মিনিংফুলভাৱে অৰ্থবহভাৱে যোগদান কৰক। আপোনালোকে জানে যে দ্বিতীয় ৰেকৰ্ড হৈ গ'ল। তাৰপিছত NDAPৰ যিসকল লিডাৰ কেডাৰ আছিলে তেওঁলোকৰ আৰ্থিক সাহায্য দিয়া হৈছে, সকলোকে 4 লাখ টকাকৈ দিয়া হৈছে। বহুতেই এই 4 লাখ টকাৰ যিটো ফিক্সড ডিপজিট দিয়া হৈছে তাৰ পৰা 3 লাখ টকাৰ লোন লৈছে আৰু লৈ পেলাই বহুতে ভাল ভাল কামত তাত ব্যৱহাৰ কৰিছে। মই বহুতো লিডাৰ আৰু কেডাৰৰ লগত বৰ ফ্ৰিকুৱেণ্টলি কথা পাতি থাকোঁ। কিছুমানে বিজনেছ কৰিছে, কিছুমানে সৰু সৰু ফাৰ্মিং কৰিছে আৰু মই বহুতৰ পৰা শুনিছোঁ তেওঁলোকে কাৰোবাৰ সেইটো গাড়ী কিনিছে, ভাড়াত দিছে, কোনোবাই মাটি কিনিছে। সেইটো এটা ভাল কথা। যদি এটা পৰিয়ালত 4 বিঘা 5 বিঘা মাটিয়েই কিনিছে, গতিকে এই পৰিয়ালটোৰ ফিউচাৰ সুৰক্ষিত হৈ পৰে। অৱশ্যে 2-এজনে কৰিব পৰা নাই। মই 2-এজনক সুধিছোঁ যে পইচাটো কি কৰিলে। মোৰ তাত যায় গুৱাহাটীত, মোৰ আগত বহে যে তেতিয়া যদি 10জন মানুহ গৈছে তো 2জন মানে কয় যে আমি এনেকৈ কৰিছোঁ, মাটি কিনিছোঁ, কিবা কিনিছোঁ। কিন্তু 2জন মানে অলপ মনে মনে থাকে। তো কি কৰিলে পইচাটো? পইচা নাই এনেকৈ বুলি কয়। তাৰ পইচাটো কি হৈছে? মা বিমাৰ কি চব পইচা শেষ কৰি দিলে নেকি? নাই, বোলে 2 লাখ টকা গ'ল আৰু 2 লাখ অলপ মনে মনে থাকি তাৰপিছত কয় এই বাইক কিনিছে। এতিয়া কথা হ'ল এই যে 4 লাখ টকা চৰকাৰে দিছে, এইটোতো ঠিক আছে, আমাৰ ট্ৰিটমেণ্টটো দৰকাৰ আছে, বাইক এখনো দৰকাৰ আছে, ঘৰো দৰকাৰ আছে, কিন্তু অলপ চিন্তা কৰি পইচাটো
খৰচ কৰিব যে তাৰে মই 3 লাখ টকা 2 লাখ টকা এনেকুৱা এটা কামত মানে খৰচ কৰিম যিটোৱে মোৰ পৰিয়ালক এটা ইনকাম দি থাকে এখন সৰু দোকান হওক এটা সৰু গাহৰি ফাৰ্ম হওক সৰু পুখুৰী এটা খান্দি তাতে মাছ পোহা হওক কাপোৰৰ দোকান দিয়া হওক মৌ পোহা হওক এইবিলাক সৰু সৰু কথা য'ত মানে পৰিয়ালৰ প্ৰত্যেকটা মানুহে অংশগ্ৰহণ কৰিব পাৰে এতিয়া কিছুমান ল'ৰাই খুব ভাল কাম কৰিছে মই দেখিছোঁ সৰিয়হৰ খেতি কৰিছে আৰু তাৰ মাজতে মৌ পুহিছে ডাবুল ইনকাম পুখুৰী খান্দিছে মাছ পুহিছে তাৰ লগত মাছ পুহিছে তাৰ লগত হাঁহ পুহিছে আৰু গাহৰিৰ যিটো মানে হেৰি হয় এই বস্তুটো আকৌ পুখুৰীত দিলে এইটো তাৰ খাদ্য হৈ যায় আমি SIPRD যিটো আছে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট তেওঁলোকৰ মানুহ আনি আমি এক্সপাৰ্টবিলাক আনি আমি BPRৰ 4খন ডিষ্ট্ৰিক্ট তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিত অলপ অৰিয়েণ্টেশ্যন ট্ৰেইনিং দিয়াইছিলোঁ যে কেনেকৈ এইবিলাক কাম কৰিব পাৰে তাৰ পৰা বহুতো উপকাৰ পাইছে অৱশ্যে বহুতে যি ধৰণে আগবাঢ়িব লাগিছিল আগবঢ়া নাই মই ৰিকুৱেষ্ট কৰিম যে যিটো চৰকাৰৰ পৰা পইচা দিছে সেই পইচাটো আপোনালোকে মিনিংফুলি ভাল কামত ব্যৱহাৰ কৰক আৰু নিজৰ লগতে পৰিয়ালৰ উন্নতি কৰিব লাগে প্ৰত্যেকটো পৰিয়ালৰ উন্নতি হ'লেহে এখন ঠাইৰ উন্নতি হ'ব যদি আমি ধৰি লওঁ যে এই ঘৰটো BPR হয় তেতিয়াহ'লে এই যে বাঁহ বা খুঁটিবিলাক একো এটা পৰিয়াল এখন এখন গাঁও এই খুঁটিবিলাক যদি দুৰ্বল হয় তেতিয়াহ'লে এইটো হেৰি হ'ব নোৱাৰে এইকাৰণে প্ৰত্যেকটা মানুহ হ'ল আমাৰ এটা অঞ্চলৰ বা উন্নতিৰ মেইন খুঁটি পিলাৰ সেই পিলাৰটো ষ্ট্ৰং হ'ব লাগে হিংসাৰ বহুত হৈ গ'ল we have seen long history of bloodshed killing of brother by brothers hatred violence কিন্তু এতিয়া মানুহে এইবিলাক একেবাৰে নিবিচাৰে এতিয়া অসমৰ কোনো এটা অঞ্চলত সেইটো নিবিচাৰে এটা সময় আছিল যে প্ৰত্যেকটা সৰু সৰু জনগোষ্ঠীৰ পৰা একো একোটা সন্ত্ৰাসবাদী সংগঠন ওলাই আহিছে BPRত দেখিছে আপোনালোকে কাৰ্বি আংলঙত দেখিছে ডিমা হাছাওত দেখিছে গোৱালপাৰাত দেখিছে আদিবাসী ভাইসকলৰ মাজত দেখিছে মুছলিমসকলৰ মাজতো আছিলে কিন্তু এতিয়া সকলোবিলাক সমস্যা সমাধানৰ কথা BPR একৰ্ড হৈ গ'ল কাৰ্বি একৰ্ড হৈ গ'ল এতিয়া কিছুদিন পিছত এইটো আদিবাসীসকলৰ লগতো এটা একৰ্ড হ'ব প্ৰত্যেককে সসন্মানে জীয়াই থকাৰ যি ব্যৱস্থা সেইটো চৰকাৰে কৰি দিব বিচাৰিছে কিন্তু এটা কথা চৰকাৰে বিচৰা নাই এইটো হৈছে হিংসা আৰু বন্দুক আমাক নালাগে যিমান ধৰণৰ সুবিধা লাগে যিমান ধৰণৰ সন্মানেৰে জীয়াই থাকিবলৈ সুবিধা লাগে এইবিলাক চব দিব কিন্তু এটা বস্তু নালাগে যে আৰু হিংসা নালাগে আৰু ভাইলেঞ্চ নালাগে আকৌ যদি কোনোবাই বন্দুক হাতত লয় আকৌ যদি কোনোবাই হিংসা বিচাৰে তেতিয়া কিন্তু চৰকাৰে ষ্ট্ৰং একশ্যন ল'ব এইটো একেবাৰে ক্লিয়াৰ কথা গতিকে আমি সকলোকে এইটো কৈছোঁ যে আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাব লাগে কিন্তু হিংসাৰ কালচাৰটো আৰু আনিব নালাগে হিংসাই কি কৰে এটা নহয় দুটা নহয় 3টা জেনাৰেশ্যনক ধ্বংস কৰি আজি এটা ল'ৰাই যদি বন্দুক হাতত লয় তে কি হ'ব তাৰ মা দেউতা চিন্তাত থাকে দেউতাকৰ বেমাৰ হৈ যায় ল'ৰাটো গ'ল কি হ'ব কি নহ'ব তাৰ নিজৰ যিটো আছে নিজৰ পৰিয়ালৰ পত্নী যদি বিয়া পাতিছে তেওঁলোকৰ চিন্তা থাকে আৰু নেক্সট যিটো জেনাৰেশ্যন ভাই ভনী বা ল'ৰা ছোৱালী তেওঁলোকে চিন্তা কৰে গতিকে 3টা জেনাৰেশ্যন ধ্বংস কৰি দিয়ে মই এইটো কথাত বৰ ভাল পাইছোঁ যে আপচুৱে আজিৰ এই দিনটো এণ্টি টেৰৰিজম ডে হিচাপে পালন কৰিছে গতিকে এই দিনটোত আমি সকলোৱে আকৌ প্ৰতিজ্ঞাবদ্ধ হ'ব পাৰোঁ যে আমাক হিংসা নালাগে আমাক ভাইলেঞ্চ নালাগে আমাক কি লাগে আমাক লাগে উন্নতি আমাক লাগে সৌহাৰ্দ্য আমাক লাগে মানুহৰ মাজত ভাল আৰু ল'ৰা ছোৱালী যাতে ডেভেলপ কৰিব পাৰে উন্নতি কৰিব পাৰে এইটো আমাৰ গৌৰৱৰ কথা যে আমাৰ নৰ্থ ইষ্টৰ যি ল'ৰা ছোৱালী তেওঁলোকক গ্ৰুমিং কৰা বা তেওঁলোকক ভাল ল'ৰা ছোৱালীৰ হিচাপে গঢ় দিবলৈ বিৰাট সুবিধা মই যেতিয়া ফ্লাইটত যাওঁ ক'ৰবাত আমাৰ ডিচেম্বৰৰ ডাঙৰীয়া বা বেলেগো দেখিছে এয়াৰ হোষ্টেছবিলাক থাকে বা যিটো এয়াৰপৰ্টত কাম কৰা ল'ৰাবিলাক থাকে বহুত নৰ্থ ইষ্টৰ হয় আপোনালোকে যদি গৈছে দেখিছে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী বহুত আছে এটা উদাহৰণ দিছোঁ কি কাৰণে যিবিলাকে ট্ৰেইনিং দিয়ে তেওঁলোকে কয় যে নৰ্থ ইষ্টৰ বা অসমৰ ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দিবলৈ বহুত সুবিধা তেওঁলোকৰ অলপতে গ্ৰুমিং হৈ যায় বেলেগ জেগাৰ ছোৱালী এজনীক যদি এয়াৰ হোষ্টেছ বনাবলৈ 2 বছৰ লাগে তো আমাৰ ইয়াৰ ছোৱালী এজনীক 6 মাহতে কৰি দিব পাৰে প্ৰথমটো যে আমাৰ ডিচিপ্লিনটো বিৰাট ভাল আমাৰ ল'ৰা ছোৱালীবিলাক বিৰাট নিট এণ্ড ক্লিন থাকে মেনাৰ চাৰ্টিফিকেটটো বিৰাট ভালকৈ যায় সকলোৱে নাম কি বুলি ক'লে নমস্কাৰ বুলি তাৰপিছত নামটো আৰু
এই বস্তুবিলাক পটকৈ কেপচাৰ কৰিব পাৰে মানুহক কেনেকৈ গুড মৰ্ণিং ক'ব পাৰি গুড ইভিনিং ক'ব পাৰি ধুনীয়াকৈ বস্তু এটা দিব পাৰে ইংৰাজীটো বহুতেই ভালকৈ ক'ব পাৰে বেছিভাগ ল'ৰা ছোৱালী ইংৰাজী ক'ব পাৰে গতিকে আমাৰ গ্ৰুমিং কৰিবলৈ বহুত গতিকে ভগৱানে আমাক কিছুমান গুণ দিছে যিবিলাক আমাৰ বেলেগ জেগাতকৈ বহুত আমি ওপৰত গতিকে এই কথাবিলাক আমি গৰ্ব কৰিব লাগে আৰু নিজকে এনেকৈ আগবঢ়াই লৈ যাব পাৰে লাগে যাতে আমি সহজতে চৰকাৰী চাকৰি হওক ব্যৱসায় হওক বা সেল্ফ এমপ্লয়মেণ্ট কিবাই হওক টিচাৰে হওক সকলোতে আমি যাতে খুব ভালদৰে কাম কৰিব পাৰোঁ এতিয়া আজি সন্ত্ৰাসবাদৰ বাহিৰেও এণ্টি ড্ৰাগছ ডে এণ্টি হিউমেন ট্ৰেফিকিং এইখিনিও পালন কৰিবলৈ মনস্থ কৰা হৈছে ভাল কথা ড্ৰাগছৰ কথাটো আপোনালোকে সকলোৱে জানে মদ ভাঙৰ পৰা আদি কৰি যিটো হেৰইন খায় টেবলেট খায় এতিয়া এইটো হিউমেন চিভিলাইজেশ্যনৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ আৰু শত্ৰু বুলি ক'ব আমাৰ আগতকৈ অৱস্থা ভাল হৈছে মানুহবিলাকৰ সকলোৰে ঘৰে ঘৰে গাড়ী বাইক হৈছে প্ৰায় খোৱা বোৱাৰ ইমান চিন্তা নাই আগতে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে ৰাস্তা ঘাট ভাল হৈছে স্কুলবিলাক ভাল হৈছে আজিকালি হেল্থ কেয়াৰ ফেচিলিটিটো ঘৰৰ ওচৰতে পায় কিন্তু ইমানৰ পিছতো আমাৰ আগত এটা ডাঙৰ চেলেঞ্জ আহিছে প্ৰত্যাহ্বান আহিছে এণ্ড দেট ইজ দ্য প্ৰব্লেম অফ ড্ৰাগছ এই সৰু সৰু ল'ৰাবিলাকে এইবিলাক খাবলৈ লৈছে মানে টেবলেট খায় হেৰইন খায় গতিকে এইটোৱে কি কৰে এজন ডেকা ল'ৰা বা এজনী ছোৱালীক একেবাৰে বৰবাদ কৰি দিয়ে মেণ্টেল ফিজিকেল একেবাৰে বৰবাদ কৰি দিয়ে আৰু ফিউচাৰটো একেবাৰে শেষ কৰি দিয়ে পৰিয়াল এটা ধ্বংস হৈ যায় মই গুৱাহাটীত দেখিছোঁ বিৰাট ভাল ভাল পৰিয়ালৰ ল'ৰা ছোৱালী ঠিক পৰিয়ালৰ ল'ৰা ছোৱালী কিন্তু ড্ৰাগছৰ কবলত পৰি তেওঁলোক বৰবাদ হৈ গৈছে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী বহি আছে তেওঁলোকক মই এটা কথা ক'ম যে এইবিলাকৰ পৰা একেবাৰে দূৰত থাকে এইবিলাকে আপোনালোকৰ জীৱন একদম বৰবাদ কৰি দিব পৰিয়ালৰ মাজত অশান্তি আনিব গতিকে কোনোবাই এইটো খাবই নালাগে আৰু স্কুল কলেজ বা লগৰ কোনোবাই ডিছকাছ কৰি লৈ আলোচনাতে ভাগ ল'ব নালাগে এতিয়া ড্ৰাগছৰ আজি আহোঁতে মই চাই আহিছিলোঁ মাজতে এখন গুৱাহাটীত আমাৰ মিটিং হৈছিলে আমাৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া আছিলে তাতো মোক ক'বলৈ মাতিছিলে তেতিয়া মই কিছুমান ষ্টেটিষ্টিক্স গোটাইছিলোঁ আমাৰ ৰাজ্যত এইটো বস্তু কেনেকৈ বাঢ়ি গৈ আছে আপুনি চাওক 2017 চনত অসমত মাত্ৰ ড্ৰাগছৰ কেছ NDPS কেছ 367 আছিল ইন 2017 2021 এইটো কেছ বাঢ়ি হ'ল 2270 আৰু 2022 first 6 months of the year we have registered 1651 cases গতিকে প্ৰচলনটো বাঢ়ি গৈ আছে এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আৰক্ষীয়ে এক প্ৰকাৰ এটা জিহাদ ঘোষণা কৰিছে এইটো এটা আমাৰ এটা ডাঙৰ এটা সংগ্ৰাম আৰম্ভ হৈছে আমি এতিয়া আপোনালোকে পেপাৰত পাই থাকে আপুনি যে অসমত ড্ৰাগছ কোনো ফালৰ পৰা আমি সোমাব নিদিওঁ কাৰণ ছাপ্লাই লাইনটো আমি বন্ধ কৰি দিব পাৰিলে মানুহে খোৱাটো বন্ধ কৰিব ইজি এক্সেছ যদি থাকে সোনকাল সহজতে পাই যায় তেতিয়া ল'ৰা ছোৱালী এইটোৰ প্ৰতি আকৃষ্ট হয় গতিকে আমি এইটো বন্ধ কৰিবলৈ বদ্ধপৰিকৰ আমাক হঠাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে ড্ৰাগছ এনেকুৱা কৰি দিব লাগে যে অসমৰ যাতে কোনো বিচাৰিলেও নাপায় আৰু দাম এনেকুৱা হ'ব যে যিটোৰ দাম 100 টকা আছিলে তো এইটোৰ দাম 1000 টকা হ'ব ছাপ্লাইটো বন্ধ হ'লে দাম বাঢ়ি যাব গতিকে মানুহে যাতে এইটো বিচাৰি নাপায় আৰু তাৰ কাৰণে পুলিচে দৰকাৰ মতে গুলীও চলাবলগীয়া হৈছে মই অপেনলি কৈছোঁ কথাটো এইটো বছৰত এক বছৰত এনেকুৱা ড্ৰাগছ বিক্ৰী কৰা মানুহ 26 জন পুলিচৰ গুৰিত ইনজিয়ৰ্ড হৈছে আৰু 3 জন মানুহৰ মৃত্যু হৈছে পুলিচৰ লগত এক্সচেঞ্জ অফ ফায়াৰ হৈছে দুইফালে গুলীয়াগুলী কৰিছে মৰিছে কাৰণ আমাৰ এটাই কথা যে ড্ৰাগছ যিটো এইটো পূৰা বন্ধ কৰিব লাগিব আমাৰ ফিউচাৰ জেনেৰেশ্যনক আমি পূৰা তাৰ পৰা মুক্ত কৰিব লাগিব আৰু এই বিপদৰ পৰা আমি সমাজখনক ৰক্ষা কৰিব লাগিব তাৰ কাৰণে আমি আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে যিমান ষ্ট্ৰং ব্যৱস্থা ল'ব লাগে আমি এইটো লওঁ আৰু এই যিমান ডাঙৰ মানুহে হওক যিমান প্ৰতিপত্তিশালী বিজনেছমেন হওক আমি কাকো এইটোৰ পৰা ৰেহাই দিম আমাৰ এটা প্ৰব্লেম আছে ইয়াত কিয় আমি এই ড্ৰাগছৰ এইটো বেছিকৈ হৈছে যে আমাৰ ইণ্ডিয়াৰ দুটা ফালে দুটা ড্ৰাগছৰ ডাঙৰ ঘাটি আছে আপোনালোকে জানে যিবিলাকে পঢ়া শুনা কৰে এটাক কয় গোল্ডেন ট্ৰায়েংগল মানে 3খন দেশ আছে ট্ৰায়েংগল এইটো হৈছে মায়ানমাৰ থাইলেণ্ড আৰু লাওছ এইটো মানে ৱৰ্ল্ডৰ 2nd লাৰ্জেষ্ট অপিয়াম প্ৰডিউচাৰ
আৰু এটা আছে গোল্ডেন ক্ৰিসেন্ট, এইটো হ'ল পাকিস্তান, আফগানিস্তান আৰু ইৰাণ। এইটো হৈছে লাৰ্জেষ্ট অপিয়াম প্ৰডিউচিং। এইকাৰণে কি হয়, দুইটা মানে মেইন চেণ্টাৰৰ মাজত ভাৰতবৰ্ষ দুইফালৰ পৰাই ছাপ্লাই কৰে। আমাৰ এইফালে মণিপুৰ, নাগালেণ্ড, মিজোৰামৰ পৰা সোমাই আহে আৰু ইফালে গুজৰাট, মুম্বাই, পাঞ্জাব এইটো ৰাস্তাদি সোমাই আহে। গতিকে যিমানেই সোমাই আহক বা যিমানেই চেষ্টা কৰক, আমি কিন্তু এইটো সহজতে এৰি নিদিম। আৰু মোৰ লগতে আপোনালোকেও ক'ব যে ড্ৰাগছটো আমি বন্ধ কৰিম, ড্ৰাগছটো আমি কোনো গ্ৰহণ নকৰোঁ, ড্ৰাগছটো বন্ধ কৰিম। ইয়াত থকা ল'ৰা ছোৱালীবিলাকে বন্ধ কৰিবনে নাই? কৰিবনে নাই? কৰিব লাগিব। গতিকে এইটো যদি বন্ধ কৰিব নোৱাৰে, আমাক ভগৱানে ইমান ধুনীয়া ঠাইত জন্ম দিছে, ৱৰ্ল্ডৰ এটা বেষ্ট ঠাই বুলি ক'ব পাৰে এই অসমখন, এই বড়ো ভূমি বা এই নৰ্থ ইষ্ট। আজি দিল্লীতে চাওক কেনেকুৱা গৰম, মানুহ থাকিব নোৱাৰা হৈছে। আমাৰ ইয়াত আমি ইমান আৰামত আছোঁ। আমাৰ ইয়াত মাটি ইমান সাৰুৱা, আপুনি অলপ কষ্ট কৰিলে তাত হেৰি হয়। আমাৰ জলবায়ু ইমান ভাল, নদী আছে, মাছ আছে, কি নাই, প্ৰত্যেকটা বাৰীত শাক পাচলি আছে। মই অলপ আগত ক'লোঁ যে আমাৰ ল'ৰা ছোৱালী গ্ৰুমিং কৰিবলৈ সহজ, তেওঁলোকৰ প্ৰতিভা আছে, তেওঁলোকৰ মেৰিট আছে। এনেকুৱা এখন ঠাইত আমি জন্ম লৈছোঁ, ভগৱানক আমি ধন্যবাদ দিব লাগে। আৰু আমাৰ জীৱনটো বেয়া কামত এই ড্ৰাগছ ফাগছ খাই, গাঞ্জা ভাং খাই আমাৰ মানে নষ্ট কৰিব নালাগে। ইয়াত গাৰ্জিয়ানবিলাক আছে, তেওঁলোকৰ কাৰণে মোৰ দুই এটা কথা আছে যে ল'ৰা ছোৱালী, কাৰণ মোৰো দুটা ডাঙৰ ল'ৰা ছোৱালী আছে। ছোৱালী এতিয়া ডাক্তৰ হৈ গ'ল, ল'ৰা ইঞ্জিনিয়াৰিং কৰি আছে। তো মই জানো মাক দেউতাকৰ কাৰণে এইটো বৰ চেলেঞ্জ। আমাৰ শ্ৰদ্ধাৰ চন্দা বসুমতাৰী ডাঙৰীয়া ছোৱালীও আজি আমাৰ লগত বহি আছে, মই চিনাকি হৈছোঁ, বাইদেউ আছে ইয়াতে। কাৰণ ল'ৰা ছোৱালী ডাঙৰ কৰাটো আজিকালি বহুত কষ্ট। ল'ৰা ছোৱালীটো বুজি পাব লাগিব। আৰু গাৰ্জিয়ানো এটা কথা বুজিব লাগিব যে ল'ৰা ছোৱালীৰ আগতো বহুত চেলেঞ্জ। চবৰ হাতত মোবাইল আছে, পৃথিৱীত ক'ত কি হৈ আছে চব খবৰ পায়। আগতে যিটো বস্তু আমি বহুত দিনৰ মূৰত গম পাইছিলোঁ, লাইব্ৰেৰীত গৈ কিতাপ পঢ়ি গম পাইছিলোঁ, নেক্সট ডে আমাৰ পেপাৰ আহিব, পেপাৰ পঢ়ি গম পাওঁ। আজিকালি ল'ৰা ছোৱালী 1 মিনিটো নালাগে গম পাই যায়। গতিকে তেওঁলোকো এটা মানে সাংঘাতিক এটা চেলেঞ্জিং চিটুৱেশ্যনৰ মাজেদি তেওঁলোকো ডাঙৰ দীঘল হয়। সেইকাৰণে গাৰ্জিয়ানবিলাকে ল'ৰা ছোৱালীৰ মনত কি আছে এইটো অলপ বুজি পাব লাগে, মনোভাৱটো বুজিব লাগে, শাসন কৰিব লাগে, কিন্তু অনাহকত গালি পাৰি থাকিব নালাগে যেতিয়াই তেতিয়াই। আৰু সকলোৰে মেৰি সময় নহয়, সমান নহয়। কোনোবাই ডাঙৰ অফিচাৰ হ'ব, কোনোবাই স্কুল টিচাৰ হ'ব, কোনোবা কনষ্টেবল হ'ব, কোনোবাই DSP হ'ব, কোনোবা 4th গ্ৰেড চাকৰি কৰিব, চবৰে মেৰিট বেলেগ বেলেগ। খালি এইটো ক'ব লাগে তুমি যিটো কাম কৰিবা ভালকৈ কৰিবা, ভাল মানুহ। কিন্তু মাক দেউতাকে এইটো ক'ব নালাগে এই অমুকৰ ল'ৰা DSP হৈ গ'ল, তই আৰু একো কাম কৰিব নোৱাৰে, খেতি কৰি আছে। এইটো ক'লে তাৰ দুখ লাগে, কাৰণ খেতি কৰাটোতো ডাঙৰ কথা নহয়। এতিয়া DSP হ'লেও আমাৰ SP চাব বহি আছে, ADG হ'লেও ভাতটো খাব লাগিব নহয়, এইটো ক'ৰ পৰা আহিব? কোনোবাইতো খেতি কৰিব লাগিব নহয়। আমি যদি চব যে ডাঙৰ মানুহ হৈ গ'ল, খেতিটো কোনে কৰিব? আমাকতো গাহৰি মাংসটো লাগিব নহয় খাওঁতে, কিন্তু গাহৰিটো কোনোবাই পুহিব লাগিব নহয়। গাহৰিটো ক'ৰ পৰা আহিব? মাছো লাগিব, শাক পাচলি লাগিব। গতিকে কোনোবাই যদি কৈছে যে মই খেতি কৰিম, I will be a good cultivator, I will be a good farmer, ঠিক আছে বাবা কৰা, কিন্তু যিটো কৰিবা ভালকৈ কৰিবা। আৰু ল'ৰা ছোৱালী কি কৰি আছে অলপ চকু দিব লাগে। যে ফ্ৰেণ্ডৰ লগত যাম বুলি ক'লেই যে ৰাতি 10টা বজালৈকে ঘূৰি আছে, 2 দিন 3 দিন ঘৰত অহা নাই, অলপ চকু ৰাখিব লাগে। পইচা পাতি দিব লাগে, কিন্তু খুব বেছিকৈ দিব নালাগে। এইটো কোৱাৰ লগে লগে আমাৰ যিবিলাক স্কুলৰ ষ্টুডেণ্ট আছে অলপ মনটো বেয়া কৰি দিয়ে। পকেট মানিটো বিচাৰে নহয়, চবেই স্কুল আহিলে 10 টকা দিব লাগে, 20 টকা দিব লাগে, এইটো হিচাপ কৰি দিব লাগে। আপোনাৰ বহুত পইচা আছে কাৰণে নিজৰ ল'ৰা ছোৱালীক আনলিমিটেড পইচা দিব নালাগে। মোৰ ছোৱালী মই ক'লোঁ যে ডক্টৰ হৈছে, নিজৰ উদাহৰণ দিছোঁ, দিব নাপায় কৈছোঁ আৰু। কিন্তু হোৱাৰ পিছতো তাৰ যিটো ATM কাৰ্ড আছে, এই ATM কাৰ্ডৰ মোবাইল নাম্বাৰটো আজিও মোৰ লগত। এতিয়া তাই যদি 500 টকাৰ বস্তু পায়, মোৰ ইয়াতে লগালগ মেছেজ এটা আহে। আপোনালোকে এইটো কৰিব পাৰে যে ঠিক আছে তোমাক পকেট খৰচ মই ইমান দিছোঁ, কিন্তু তোমাৰ ATM কাৰ্ডটোৰ মোবাইল নাম্বাৰ মোৰ ইয়াত কানেক্ট। গতিকে কালি 500 টকা উঠাইছা, আকৌ 2 দিন পিছত যদি 500 টকা উঠায় আপুনি সুধিব তুমি পইচাটো ইমান কি কৰি আছা। 15 দিন পিছত 500 টকা ঠিক আছে, লাগে বন্ধু বান্ধৱৰ লগত গৈছে, চাহ খাইছে, চিঙাৰা খাইছে, ভাল বন্ধু আছে। আজিকালিতো এটা দিগদাৰ কি গাৰ্লফ্ৰেণ্ড ৰখাটো বিৰাট বিপদ, খৰচ বহুত।
হয়নে নহয়? ল'ৰাবিলাক যে আছে গম পাব। আগৰ দিনত আমাৰ কি আছিলে, চাহ আৰু একটা চিঙাৰা খোৱালে হৈ গ'ল আৰু ফূৰ্তি। আজিকালি হ'ব নেকি? গাৰ্লফ্ৰেণ্ড লাগিলে আপোনাৰ 300 টকা একবাৰত যাব, কফি খালে 100 টকা, চাওমিন খাব, পৰঠা খাব, ম'ম' খাব। এইটো বৰ কষ্টলি কাৰবাৰ হৈ গৈছে আজিকালি, হয় নহয়? গতিকে ল'ৰা ছোৱালীবিলাকে সেইটোতো পৰি যায় কেতিয়াবা। গতিকে এইটো যদি 200-300 আছেতো ঠিক আছে, কিন্তু হাজাৰৰ ঘৰত গৈ গ'লেতো প্ৰব্লেম। আৰু এটা প্ৰব্লেম আছে কি আপুনি মন কৰিব, যিবিলাক সচ্ছল মানে ফিনান্সিয়েলি চাউণ্ড মানুহ, তেওঁলোকৰ ল'ৰা ছোৱালীৰ এনেমি বহুত থাকে। এনেমি কেনেকুৱা? তেওঁৰ বাইক থাকে, গাড়ী থাকে, সেই ল'ৰাবিলাকে যেতিয়া আড্ডা মাৰিব তেতিয়া ক'ৰবাত ফুৰিবলৈ যাম তেনেকৈ কাক মাতিলে। তাৰ কিয় মাতিব লাগে জানেনে? তাৰ লগত গাড়ী এখন আছে আৰু তাৰ লগত বেক পকেটত বহুত পইচা থাকে। কাৰণ ভাল হোটেলত গৈ খাব পাম, ক'ৰবাত বিয়াৰ খাব লাগিলে পইচা বহুত লাগিব, গতিকে তাক মাতিলে। গতিকে তেতিয়া আপোনালোক আৰু সাৱধান হ'ব। কাৰণ মাক দেউতাক যদি সাৱধান নহয় তেতিয়া ল'ৰা ছোৱালীৰ প্ৰব্লেম হ'ব। আপুনি কণ্ট্ৰল কৰা বৰ মুস্কিল। আৰু ইংৰাজীত এটা কথা আছে, দ্য এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। এক্সাম্পলটো বোলে মুখেৰে কৈ থকা কামতকৈ বেছি ভাল বুলি কয়। কাৰণ মই মোৰ ল'ৰাক কৈ দিম, তুমি বিড়ি নাখাবা, তুমি চিগাৰেট নাখাবা, তুমি ভাং নাখাবা, ড্ৰাগছ নাখাবা, কিন্তু মই অলপ কিছু উলিয়াই মাৰি আছোঁ। এইটো যদি দেখা পায় তো ল'ৰাটো এইটো এট্ৰেক্ট হ'ব। তো তাক কোৱাৰ আগতে কি কৰিব লাগিব? মই বন্ধ কৰিব লাগিব। মোৰ ল'ৰাই আজিৰ পৰা 10 বছৰ আগত, এতিয়া এইটো 10 বছৰমান আছে, একদিন মই কিবা ৰাতি কাম কৰি আছোঁ, আমি ঘৰতে গৈ কাম কৰোঁ, এই দৌৰি মোৰ ওচৰত আহিলে। মই এনেকৈ কাম কৰি আছোঁ, ৰৈ আছা। আমি জেনেৰেলি ট্ৰেইন কৰিছোঁ যে ডিষ্টাৰ্ব কৰিব নালাগে, ৰ'বা, ৰৈ পেলাই যেতিয়া ক'ব তেতিয়া। কিন্তু যিদিনাই মোৰ বাৰে বাৰে খেলি আছে, পাপা পাপা, মানে কি হৈছে? কৈছে তুমি স্মক কৰা নেকি? কি কৰোঁ তুমি? মই বোলো নাই, নকৰোঁ। তুমি দেখিছা নেকি স্মক কৰা? নাই, দেখা নাই, তবিতো ফ্ৰেণ্ড চেনকে চাত কবিতা। আজিকালি ল'ৰা বহুত স্মাৰ্ট হয় নহয়, এনেকুৱা কথা কৈ দিয়ে। নাই, দেখা নাই, কিন্তু তথাপি পাৰ্টি চাৰ্টি ফ্ৰেণ্ড চেণ্ডৰ লগত নাই নাই মই নকৰোঁ। বাহ বঢ়িয়া, বিগ্ৰী হোৱাট কি হ'ল? কৈছে নাই, তোমাৰ কেঞ্চাৰ নহয়। সৰু ল'ৰাটো মোক কৈছে তোমাৰ কেঞ্চাৰ নহয়। বাহ, বৰ ভাল লাগে। তাৰমানে সি টিভিত দেখিছে যে এইটো খালে মানে কেঞ্চাৰ হয়। ই বোধহয় টিভি চাই আছিলে, এই তাত দেখা পাই আছিলে, গতিকে ইও ভাবিলে যে বুঢ়ী তই খাই নেকি? ই দৌৰি আহি মোক সুধিল। চাওক দেই, ল'ৰা ছোৱালী আজিকালি কিমান। এতিয়া সি যদি মোক দেখা পোৱা হয় তো তাৰো মন যাব নহয়, স্মেলটো লাগিব নাকত, ডেকা ল'ৰা। গতিকে আমি যিবিলাক গাৰ্জিয়েন আছোঁ তেওঁলোকেও সাৱধান হ'ব লাগে। তেওঁলোকে যদি সাৱধান নহয় কেনেকৈ হ'ব? এতিয়া ধৰক দেউতা, মই ৰাতি 11-12 বজাত আড্ডা মাৰি আছোঁ আৰু ৰাতি শ্ৰীলংকাত মাৰি ঘৰত গৈছোঁ। হা, বুজি পাইছে শ্ৰীলংকাতটো না? তাৰপিছত সুধিছোঁ, এই ল'ৰা পঢ়িছেনে নাই? তো ৱাইফে কৈছে নাই, এইটো ঘূৰি ফুৰিছে, লাঠি দি মাৰিছে। কি লাভ হ'ব? কেনেকৈ হ'ব? আপোনাৰ কাম শেষ হৈছে, আধা ঘণ্টা বন্ধু বান্ধৱৰ লগত বহিছে, চাহ একাপ খাইছে, ঘৰত যাওক, ধুনীয়াকৈ গা পা ধুৱক, হেৰি হওক, তুমি পঢ়িছা, তাক ক'বই নালাগে, সি নিজে নিজে কিতাপ লাগে। এইটো হৈছে এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। আপোনাৰ উদাহৰণতকৈ নিজৰ মানে মুখেৰে কোৱাতকৈ, মানুহৰ বাণী দিয়াতকৈ, লেকচাৰ দিয়াতকৈ দেখুৱাব লাগে। গতিকে মই গাৰ্জিয়ান যিসকল আছে, আমাৰ মাননীয় শ্ৰদ্ধাৰ্থী পিতৃ মাতৃ ইয়াত আছে, শিক্ষাগুৰু আছে, তেওঁলোক এতিয়া দুখৰ কথা, বহুত শিক্ষাগুৰু মই নিজেই পাইছোঁ। মই যেতিয়া কমিশ্যনাৰ হৈ আছোঁ, বহুত শিক্ষাগুৰু হোটেলত এৰেষ্ট হৈ যায় যে তাতে গৈ কিবা বেয়া কাম কৰি আছে। তো তেওঁ কি শিক্ষা দিব? গতিকে আমি নিজেও সাৱধান হ'ব লাগিব। আমাৰ ইয়াত কিছুমান প্ৰব্লেম আছে। মই যেতিয়া SP কোকৰাঝাৰ আছিলোঁ 2006 চনত, তেতিয়া এক্সুৱে বহুত সময়ত মোক খবৰ দিয়ে, বোলে ছাৰ এনেকুৱা হৈছে, এতিয়াতো এম.এল.এ হৈ গ'ল, তো আমি তেতিয়া ট্ৰেইনবিলাক কোকৰাঝাৰত ৰাখোঁ। তেতিয়া দেখা পোৱা যায় যে কি হৈছে, যে বহুত ছোৱালী গ্ৰুপ হৈ ট্ৰেইনত গৈ আছে। যে তোমালোক ক'ত যাবা? যে গুজৰাট যাম। কিয় যোৱা? বোলে গুজৰাটৰ মাছৰ ফেক্টৰীত কাম কৰিম। আমি বহুতবাৰ ট্ৰেইন ৰাখি তেনেকৈ ল'ৰা ছোৱালীবিলাক মেইনলি মাইকী মানুহ নমাইছিলোঁ। মই কি ক'ব বিচাৰিছোঁ বুজি পাইছে বোধহয়, যিটো হিউমেন ট্ৰাফিক।
এতিয়া কাম কৰিবলৈ বাহিৰত যোৱাত কোনো বাধা নাই, কিন্তু এইটো কাম কৰিব লাগিব যেতিয়া এনেকুৱা এটা কামৰ কথা আপুনি জানে বা আপোনাৰ ছোৱালীয়ে গম পাইছে, জনা বুজা মানুহক ভালকৈ সুধি লওক যে মোৰ ছোৱালীজনী ইয়াত কাম বন নাই, তাই মেট্ৰিক পাছ কৰিছে, কিবা বাহিৰত এনেকুৱা কাম ওলাইছে, যাম নে নাই। আপোনালোকৰ ওচৰত জনা বুজা মানুহ বহুত থাকিব, এপছুৰ আমাৰ সদস্যসকল আছে, কলেজ এখনৰ প্ৰফেচাৰ আছে, লেকচাৰাৰ আছে, ফোন নম্বৰলৈ ফোন কৰি চাব লাগে। কিন্তু কোনোবাই যাবলৈ কৈছে, বহুত টকা তাত গ'লেই পাব, যাওঁ, যাবলৈ দিওঁ, এইটো দিলে কিন্তু দিগদাৰ হ'ব, কাৰণ আপোনাৰ ল'ৰা ছোৱালী বেয়া কামত আছে, সেইটো কাম কৰিব নালাগে। আৰু এটা কথা, বাহিৰত যিবিলাক বিৰাট গৈ আছে এই ধৰণৰ মানে ফেক্টৰীত কাম কৰিব, তেওঁলোকেতো বহুত টকা পোৱা নাই, মাত্ৰ 4,000 5,000 এনেকুৱা টকা পায়। মই এবাৰ আহমেদাবাদ ৰেলৱে ষ্টেচনত, তাৰ পৰা মই মানে হেৰিলৈ যাম, সোমনাথ যাম, তাত ৰৈ আছিলোঁ। এতিয়া দেখিছোঁ এখন ট্ৰেইন প্লেটফৰ্মত ৰৈ আছে, তো ভালকৈ চালে দেখিলোঁ গোটেই ট্ৰেইন অসমৰ মানুহে ভৰ্তি। মই দুজনকো সুধিলোঁ যে আপোনালোক কি ট্ৰেইন লৈ ইয়াত আহিছিলে নেকি? বোলে নহয়, আমি চব ইয়াত মাছ ফেক্টৰী, ফিছ যে মাছৰ ফেক্টৰী ক'ৰবাত ক'ৰবাত কাম কৰোঁ, এই ট্ৰেইনখন গুৱাহাটীলৈ যাব, ইয়াত চব খালি অসমৰ মানুহ আহাৰলৈ যোৱা। তাৰমানে কিমান মানুহ অসমৰ পৰা বাহিৰলৈ গৈছে। এতিয়া তাৰে যদি 10% ল'ৰা ছোৱালী বেয়া কামত লাগি গৈছে, গতিকে এইটো ক্ষেত্ৰতো আমাৰ গাৰ্জিয়ানবিলাক যথেষ্ট সাৱধান হ'ব লাগিব। মই এপছুৰ সভাপতি ডাঙৰীয়া, বিষয়ববীয়া সকলোকে ৰিকুৱেষ্ট কৰিম, তেওঁলোকে আগৰ পৰা কৰি আছে, আমি নিজেও তেনেকৈ বহুতবাৰ কৰিছোঁ, বহুত ট্ৰেইন ইয়াতে ৰাখি ৰাখি আমি ষ্টেচন মাষ্টৰতকৈ আধা ঘণ্টা ট্ৰেইন ডিটেইন কৰি এনেকৈ চাই মানুহ নমাই মানুহক আকৌ ঘৰলৈ পঠিয়াইছোঁ। হিউমেন ট্ৰেফিকিংটো কমপ্লিট বন্ধ কৰিব লাগে। আমাৰ ইয়াতে এতিয়া লাহে লাহে ডেভেলপমেণ্ট প্ৰজেক্টবিলাক ইমান ধৰণে আগবাঢ়ি আছে, DPR আণ্ডাৰত এনেকৈ উন্নতি হৈছে, আমাৰ বাহিৰত যোৱাৰ কোনো প্ৰয়োজনে নহ'ব বুলি মই ভাবোঁ। চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ কিছুমান এৱাৰনেছ কম আছে। মই আগতে এবাৰ কৈছিলোঁ, আৰু গুৱাহাটীতো মই যেতিয়া কথা পাতোঁ বিভিন্নজনৰ লগত, আমি খালি চাকৰি বুলিলে স্কুল মাষ্টাৰ, কনষ্টেবলৰ চাকৰি, CRP জোৱান, BSF জোৱান, আৰ্মি জোৱান, এইটোৱে বুজি। কিন্তু বহুত ভাল ভাল চাকৰি আছে যিটো আমাৰ এভাৰেজ মেৰিটৰ ল'ৰা ছোৱালীয়ে পাব পাৰে। যেনেকৈ আমাৰ অসমৰ এতিয়া যথেষ্ট ছিনিয়ৰ এজন ডাঙৰ এজন মানে আৰ্মি অফিচাৰ, তেখেত ইণ্ডিয়াত আৰ্মিৰ 5টা কমাণ্ড আছে, ইষ্টাৰ্ণ কামাণ্ড, ৱেষ্টাৰ্ণ কামাণ্ড, তেনেকৈ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী হয় তেখেত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। তেওঁ ৰঙিয়াত ঘৰ হয়। কেইদিনমান আগত তেওঁ ইয়ালৈ আহিছিলে, তেওঁ কথা পাতোঁতে ক'লে যে মোৰ এতিয়াও এইটো কথা দুখ লাগিছে যে আমাৰ মানুহে এইটো নাজানে যে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পঢ়িলে ই আৰ্মিৰ অফিচাৰ হ'ব পাৰে। আপোনালোকে নাম শুনিছে নহয়, কেপ্টেইন, মেজৰ, কৰ্ণেল, ব্ৰিগেডিয়াৰ, এইটো পঢ়িবৰ আৰ্মিত সোমাবৰ কাৰণে অকল হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ কৰিলে। কিন্তু আমাৰ ইয়াত বহুত ল'ৰাই ডিগ্ৰী পাছ কৰি, BSc পাছ কৰি এতিয়াও আৰ্মিৰ জোৱানত সোমাই গ'ল। জোৱানটো মই বেয়া বুলি কোৱা নাই, কিন্তু জোৱান আৰু এজন অফিচাৰৰ মাজত পাৰ্থক্য আছে। জোৱান হ'লে গোটেই জীৱন বন্দুকটো লৈ পেলাই থাকিব লাগিব, অফিচাৰ হ'লে কামাণ্ড কৰিব পাৰে, পাৱাৰ আহিব, ৰেছপনচিবিলিটি আহিব, সেই অঞ্চলৰ আৰু 20টা ল'ৰাক চাকৰিত সোমাই দিব পাৰি। গতিকে আমাৰ যি ল'ৰা ছোৱালী আজিকালি আৰ্মিত সোমাইছে। আমাৰ যোগী গোপাৰ এজনী ছোৱালী, তাই ডক্টৰ পঢ়ি পেলাই এতিয়া আৰ্মিত সোমাইছে, এতিয়া মেজৰ হ'ল, কেইটামান আগত বিয়া হৈছে, বিয়াৰ কিছুমান হৈছে। যোগী গোপাৰ ছোৱালী, অতি সাধাৰণ পৰিয়ালৰ ছোৱালী। গতিকে আমাৰ ল'ৰা ছোৱালীটো জানিব লাগিব। আৰু গভমেণ্টৰ, আছাম গভমেণ্টৰ যেতিয়া APSC একদম কমপ্লিট এতিয়া ট্ৰান্সপাৰেণ্ট আৰু মুক্ত, মানে এইটো ইম্পাৰ্চিয়েল। পৰীক্ষা দিলেই তাত ভালকৈ মন দি পৰীক্ষা দিলে ডেফিনেটলি হ'ব। আমাৰ পুলিচৰ চাকৰি হৈছে, আপোনালোকে দেখিছে 9,000 কনষ্টেবল ইতিমধ্যে ৰিক্ৰুটমেণ্ট হৈছে, আৰু 5,000 হ'ব। আৰু আপোনালোকৰ মাজৰ পৰা বা গাঁৱৰ পৰা যোনে এইবাৰ কনষ্টেবলৰ চাকৰিত পাইছে বা ছাব ইন্সপেক্টৰ পাইছে, নিজে জানিছে যে কিমান ইম্পাৰ্চিয়েলি এই পৰীক্ষাবিলাক হৈছে। ফিজিকেল পৰীক্ষা হৈছে, ফিল্ডতে তাৰ ৰিজাল্টটো দি দিছে। ৰিটেনটো হৈছে অবজেক্টিভ টাইপ, এইটো কম্পিউটাৰত সোমাই দিয়ে, OMR শ্বীট বুলি কয়, OMR অপটিকেল মেগনেটিক ৰিজনেঞ্চ বুলি কয়। এইটো কম্পিউটাৰত দিয়ে, তো ৰিজাল্টটো তাৰ পৰা ওলায়। তাত হিউমেন ইণ্টাৰভেনশ্যন একদম কম। গতিকে চৰকাৰেও এতিয়া ব্যৱস্থা লৈছে যে আমাৰ যিবিলাক গাঁৱৰ দুখীয়া বা একেবাৰে ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালী, তেওঁলোকেও মানে
পৰীক্ষাবিলাকত পাছ কৰক, চাকৰি পাওক আৰু সমাজৰ উন্নতি কৰক। গতিকে ল'ৰা ছোৱালীক খুব এই বিষয়ে উৎসাহ দিব লাগে যে তোমালোকে ভালকৈ পঢ়া শুনা কৰা, বেয়া বস্তু নাখাবা, সময় অবাবত নষ্ট নকৰিবা। তোমালোকে যি চাকৰি দিয়া, কনষ্টেবলৰ কাৰণেই দিয়া, তোমালোকে অফিচাৰৰ কাৰণেই দিয়া, APSC দিয়া, UPSC দিয়া। এতিয়া আমাৰ UPSC IAS আৰু IPSত এই 80জতে কেইজনমান অফিচাৰে পালে, হয়নে নহয়? আমাৰ ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া আছে, মোৰ লগৰ আছে সঞ্জীৱ নাৰ্জাৰী ডাঙৰীয়া, একেলগৰ সঞ্জীৱ নাৰ্জাৰী এতিয়া ৰাজস্থানত আছে। তাৰপিছত বোধহয় IAS IPSত সঞ্জীৱৰ পিছত দুজন। আপুনি চাওক এই সময়ত আমাৰ কিমানজনে একেলগে পালে। হেমন্ত নাৰ্জাৰী ডাঙৰীয়া আছিলে, সঞ্জীৱ নাৰ্জাৰী মোৰ লগত আছিলে, তাৰপিছত ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া আছিলে, তাৰপিছত হৰিশংকৰ ব্ৰহ্ম ডাঙৰীয়া। সেই সময়ত ইমান বেকৱাৰ্ড আৰু ইমান কোনো কিতাপ পত্ৰ নাই, কোকৰাঝাৰ কিমান বেকৱাৰ্ড, কেতিয়া পালে? কিন্তু আজি কিয় পোৱা নাই ইমান থকাৰ পিছত? আজিকালিতো এইটো আপোনালোকৰ এই ল'ৰা ছোৱালীবিলাকৰ আটাইতকৈ ডাঙৰ, তাত চব বস্তু চব খবৰ পায়, কিয় পোৱা নাই? মনলৈ এইটো ভাৱ আহিব লাগে যে ইয়াত যেতিয়া ৰাস্তা নাছিলে, ঘাট নাছিলে, তেতিয়া হৰিশংকৰ ব্ৰহ্ম ডাঙৰীয়া IAS পাইছে, ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া তেওঁ IPS পাইছে, তেওঁ DG NSD হৈছে, DG BSF হৈছে, গভৰ্ণৰ হৈছে, হয় নহয়? এতিয়া কিয় নাপাম? এতিয়াতো কিতাপ পত্ৰ চব বস্তু ইয়াতে পোৱা যায়। 96ৰ পিছত 2জন নে 3জনে মাত্ৰ পাইছে, যোৱা 27-28 বছৰত। তো আমি কষ্ট কৰিব লাগিব, অলপ পঢ়িব লাগিব। আৰু এটা বস্তু থাকিব লাগিব, নতুন যি চাম আছে তেওঁলোকৰ পিতৃ মাতৃ, শিক্ষাগুৰু আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰিব লাগিব। ল'ৰা ছোৱালীৰ মনত যদি এই শ্ৰদ্ধাৰ ভাৱ নাথাকে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। এইটো চাকৰিৰ ক্ষেত্ৰতেই হওক, এইটো কিবা এটা বিজনেছৰ ক্ষেত্ৰতেই হওক, ফেমিলি মেটাৰ্ছতেই হওক, আপোনাৰ কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। তো এই বস্তুটো সদায় ৰাখিব লাগিব। আৰু মই আশা কৰিম যে আজি এপছৰ আহ্বানক্ৰমে যি ইয়াত মিটিং হৈছে, আপোনালোক ইয়ালৈ আহিছে, বহুতো বিজ্ঞজনে কথা পাতিছে। আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে আহি গৈছে, তৰুণ বড়ো ডাঙৰীয়াই বৰ ধুনীয়াকৈ কথাবিলাক কৈছে। গোটেইবিলাক কথা মই বুজি পোৱা নাই, কিন্তু দুই এটা শব্দ মাজে মাজে বুজি পাইছোঁ। মণিপুৰী শব্দ কৈছে ইচিং পিৰ, ইচিং মানে পানী, পিৰ মানে দিয়া। তো এইটোও কৈছোঁ যে গৰম লাগিলে ইচিং পিৰ বুলি কয়, পানী দিয়া। কি প্ৰসংগত কৈছোঁ মই ধৰিব পৰা নাই, কিন্তু এইটো বুজি পাইছোঁ। যিয়ে হওক, এইখিনিৰ পৰা নিশ্চয় আপোনালোক উপকৃত হ'ব। আৰু এখন মিটিঙে কাকো ডাঙৰ মানুহ বনাই দিব নোৱাৰে, কিন্তু কি কৰিব পাৰে, মিটিঙৰ গুৰুত্বটো কি, এতিয়া আপোনাৰ মনত আইডিয়া দিব পাৰে। আৰু পৃথিৱীত আটাইতকৈ ডাঙৰ বস্তু হৈছে আইডিয়া, ইনস্পিৰেশ্যন, উৎসাহ, এনকাৰেজমেণ্ট। এখন মিটিঙে আপোনালোকক এইটো দিব পাৰে। আৰু যাৰ মনত সেই আইডিয়া আহে, যাৰ মনত এনকাৰেজমেণ্ট আহে, যাৰ মনত উৎসাহ যোগায়, তাক কোনো বাধা দি ৰাখিব নোৱাৰে, সি ছাকচেছফুল হ'বই। তো মই বৰ দীঘলীয়া নকৰোঁ, মই এইখিনি কৈ সকলোকে আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ। আৰু চামলা বসুমতাৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা আকৌ এবাৰ শ্ৰদ্ধা জনালোঁ, তেখেতৰ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধা আৰু সমবেদনা জনালোঁ। মই দীপেন বড়ো আৰু এপছৰ সকলো বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ জনাই মোৰ বক্তব্য শেষ কৰিছোঁ। থেংক ইউ। আজি আমাৰ